কিন্তু দুৰ্ভাগ্যবশতঃ খালি প্ৰায় 5:22 মানত 5:20লৈকে আমাৰ নাৰ্ছে হেৰি কৈছে যে নাৰ্ছ গৈছেও, নাৰ্ছ গৈ পেলাই তেওঁলোকৰ যিটো বেবিক ফিডিং দিব লাগে, মানে যিহেতু বাচ্চাবিলাকৰ মাক থাকিব নোৱাৰে, গতিকে মাকবিলাক গৈছিলে। কোনোবা এগৰাকী মাকে দেখিলে যে বাচ্চা এটা পৰি আছে আৰু লগতে এটা যিটো ফটোথেৰাপি মেচিন, সেই ল'ৰাটো মেচিনত লাগি আছে, মেচিনত থকাৰ সেইকাৰণে যিটো মেচিনৰ তাৰ পৰা ওলমি আছিলে। লগে লগে খবৰ দিয়াৰ লগে লগে আমাৰ ডক্টৰ গ'ল, নাৰ্ছো গ'ল আৰু লগে লগে সেই যিটো মাটিত আছিলে, মাটিত থকা ল'ৰাটোক উঠালে, মানে কেঁচুৱাটোক উঠাই পেলাই তাৰ একো হোৱা নাই। আৰু যিটো ওলমি আছিলে, সেই ওলমিৰ যিটো চেপ্টিচিমিয়া হৈ আছিলে আৰু ফটোথেৰাপি তাক দিয়া আছিলে, সেই ল'ৰাটোৰ মানে লগে লগে তাক ৰিচাৰ্চিছন কৰিব আৰম্ভ কৰিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ৰিচাৰ্চিছন কৰিব নোৱাৰিলে। গতিকে মই সমগ্ৰ হেৰিটো কেনেকৈ হ'ব পালে, কাৰণ আজিলৈকে আমি নিউকো আৰম্ভ হোৱাৰ বা এইটো প্ৰায় 20-25 বছৰ হ'ল, আজিলৈকে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই, পৰি যোৱা নাই। গতিকে কেনেকৈ পৰিব পালে, কেনেকৈ হেৰি হ'ল। আৰু মোক এইমাত্ৰ কমিশ্যনাৰ ছাৰে এটা কথা কৈছিলে যে বেড ভাঙিছে নেকি, কাৰণ বেড ভঙাৰ কথা নহয়, কাৰণ সেইটো ষ্টিল বেড আৰু সেইটো বেড ভাঙি নাযায়। হয়তো কিবা কাৰণত এক্সিডেণ্টত কেনেকৈ পৰিল, হয়তো গাখীৰ খুৱাই থওঁতে হয়তো কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে। মই সেই সমগ্ৰ সেইখিনি যোন নাৰ্ছৰ ডিউটি আছে, ডক্টৰৰ ডিউটি আছে, ক্লিনাৰৰ ডিউটি আছে, যাৰ ডিউটি আছে, সকলো এনকুৱাৰীত সামৰি এটা আমি তদন্তৰ ঘোষণা কৰিছোঁ। CC কেমেৰাৰ ভিজুৱেল চাই মই HODক এনকুৱাৰী কৰিব দিছোঁ যে কোন সময়ত নাৰ্ছ ওলাইছে, কোন সময়ত মাক সোমাইছে, গোটেইখিনি বস্তু উলিয়াই মানে মই চাব দিছোঁ। মোৰ ফুলি যোৱাৰ কথাটো কওঁ যে এই মাকবিলাকে আপোনালোকে হয়তো জানে যে যিবিলাক বেবীৰ ডেলিভাৰীটো 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰতে হৈ নাযায়, তেতিয়া লাহে লাহে যেতিয়া তাৰ অবষ্ট্ৰাকটেড লেবাৰ হয়, মূৰটোত এটা খোপাৰ নিচিনা বস্তু হৈ যায়, কেপাত এটা হৈ যায়। সেইটো বস্তুটো কি হয়, বাচ্চাৰ যিটো আমাৰ যেনেকৈ লাও খোলাটোৰ টান, বেবীৰ লাও খোলাটো নাথাকে সেইখিনি সময়ত। গতিকে যিফালে প্ৰেছাৰ পায় সিফালে তেওঁলোকৰ হেৰিটো বাঢ়ি যায়। যিটো খোপাৰ নিচিনা বা ফুলি থকা বুলি কয়, সেইটো ডেলিভাৰীৰ সময়তেই তেওঁলোকৰ অবষ্ট্ৰাকটেড লেবাৰ হয়, বা কেতিয়াবা হয় কি ফ'ৰচেপ লাগি হয়। গতিকে সেইকাৰণে ফ'ৰচেপ লাগি হ'ব পাৰে, ইঞ্জুৰি হ'ব পাৰে, বা ডেলিভাৰীৰ সময়ত কিবা ইঞ্জুৰি হ'ব পাৰে। গতিকে মই এতিয়া নেদেখাকৈ বা অভিভাৱকৰ কিবা কমপ্লেইনৰ ওপৰত মই কোনো কমেণ্ট কৰি দিব নোৱাৰোঁ। পলুৱাই পঠাবৰ কাৰণে যদি মই পলুৱাই কিয় পঠাম? চাওক, মই যদি প্ৰমাণিত হয় যে কাৰোবাৰ চাওক, এতিয়ালৈকে চাওক, আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এগৰাকী চিকিৎসকৰ গাফিলতি প্ৰমাণ হৈছিল। আমি তেওঁলোকৰ এনকুৱাৰী কৰিছোঁ, DP ড্ৰ কৰিছোঁ, DP ড্ৰ কৰি তেওঁলোকৰ ইনক্ৰিমেণ্ট ড্ৰ কৰা হৈছে, ট্ৰেন্সফাৰ কৰা হৈছে, উলিয়াই দিয়া হৈছে। গতিকে মই আপোনালোকক আগত কথা দিলোঁ যে যদি এনকুৱাৰীত যদি ওলাই আহে কাৰোবাৰ নেগলিজেঞ্চ আছে, কঠোৰতৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব।